हेलो एवरीवन स्वागतम जनाइছো মোৰ অন্য এটি নতুন ভিডিঅ'লে আৰু এয়া চাওক যেটুকা লগাইছো ধুনিয়াকে একদম কালাৰ আহিছে হাতত আৰু সেই দিনটো ফাইনালি আহিয়ে গল ৰিহাৰ্সল কৰি আছিলো যে আজি আমি ষ্টেজ প্ৰগ্ৰাম কৰিম আমাৰ টংলাত বুৱাৰী বিহু হৈছে আৰু আমি সেই কাৰণে এইবিলাক প্ৰিপাৰেচন মা গল এতিয়াতো দুটা হৈছে আমিও এতিয়া লাহেকে উলাম আৰু মা অলৰেডি গৈছে আৰু মোৰ হাজবেণ্ডো নাই তেও গুৱাহাটীত গৈছে এতিয়া নিবেদিতা আছে মই আৰু বুলি বাইদেউ লাহেকে চাই লওক আমাৰ মা বুৱাৰী বিহুত যাব ওলাইছে আৰু অলপমান ৰিহাৰ্সল কৰি লৈছে কেনে লাগিছে আমাৰ মা আপোনালোকে কমেন্টত জনাব দেই বৰ ধুনিয়া হৈ ওলাইছে নাচনি না লাগে নাচিব দলে নাচনি না লাগে নাচিব মা যোৱাৰ আগতে এইখিনি ফুল আমাক খোপাত লবৰ কাৰণে মালা গুঠি থৈ গৈছে এয়া হৈছে আমাৰ বিহুৰ ড্ৰেছ এয়া এখন ৰিহা আৰু এইফালে জাপি এটো আৰু এটো জুনবিৰি তাৰপিছত কানফুলি এয়া চাই লওক আৰু এইযোৰ গামখাৰু মাৰ হয় সাসুমাৰ বহুত পুৰানা হয় বহুত বেছি ধুনিয়া আৰু আজি মই পিন্ধিম এইযোৰ আৰু এখন মেখেলা এইখিনিয়ে আমাৰ আজি বিহুৰ ড্ৰেছ আৰু ফাইনেল লুকটো বাৰু আপোনালোক এইবাৰ মই আমাৰ কইনাক দেখাই দিম দেই কিবা কৰি আছে তাই ও নিবেদিতা ও তাই উলাইয়ে আছে চাই লওক ইমান ধুনিয়াকে উলাইছে তাই বহুত ভাল লাগিছে তাই উলাইছে মইও লাহে লাহে উলাও আৰু তাইৰ এইবিলাক গহনা এটো কপফুল আৰু ইফালে জাপি ইফালে গামখাৰু গুটেখিনি আছে তাইৰ এয়া পিন্ধিব আৰু মইও লাহে লাহে উলাও ফাইনালি ৰেডি হলো এয়া চাওক কেনে লাগিছে এই আমাৰ কইনা কথা পাতি আছে সুমুৰ লগত আৰু ৰেডি হলো মা গৈছে এতিয়া আমি বুলি বাইদেউ নিবেদিতা মই যাম তাই আমি পুৰা ৰেডি কিন্তু বুলি বাইদেউৰ হোৱা নাই এতিয়া আমি বুলি বাইদেউৰ ঘৰত গৈ আছো গৰম চালাবাইছে বোলে তাই গৰমত আজি নাচিবা আৰু না মই শকত তাই বহুতখিনি মই বহুত বেছি শকত মুঠু পাতলো হয় আমি এইটো বুলি বাইদেউৰ ঘৰ বুলি ভাবি আছে তাই কি হ'ব কিয় নকৰিম চব দেখাও মোৰ ফ্ৰেণ্ডবিলাকক এইটো বুলি বাইদেউৰ ঘৰ আমাৰ গাড়ীখন ইয়াতে থৈ দিছো আমাৰ জাগা নাই থব কাৰণে নাই ড্ৰাইভাৰটো নাই হা ড্ৰাইভাৰ নাই আমাৰ ড্ৰাইভাৰটো গুৱাহাটী গৈছে গেটখন তাৰ মানে আমাৰ বনোৱা হোৱা নাই ইয়াৰ কাৰণে বুলি বাইদেউ ঘৰত থৈ দিছো গাড়ীখন ঘৰ পালো কি কৰিছা বাইদেউ ঐ বা পুৰা ৰেডি ইস আমাৰ নাচনী বাইদেউ কি ধুনিয়া জাপ চাও আঙুঠিটো এবাৰ মই পিন্ধালো পাহৰিলো জানানে ইস ৰাম চাপ ইমান ধুনিয়া লাগিছে আৰু চাও যেটুকা লগাইছে দিদুৱে ফেশ্বন শ্ব' কৰি আছে ইমান ধুনিয়া চাই লওক এইয়া ফাইনেলি আমি আহি পালো এইখিনি টংলাৰ বৰদলৈ ভৱন হয় ইফালে কম্পিটিশন হৈ আছে আমাৰ মা এয়া চাই লওক আমাৰ বোৱাৰীসকল বহুতে বেলেগ বেলেগ ঠাইৰ পৰা আহিছে জেং বিহু কম্পিটিশন কৰিবৰ বাবে ইয়াতে আমিও ভাগ লৈছোঁ সকলোৱে এনেদৰে ওলাই অহাৰ বাবে বহুত বেছি ভাল লাগিছে সকলোকে লগ পাইছোঁ
এৰিনো যাওঁ পেটাৰে ভাত এদেহি সখী ৰাহি মলা হায় হালি জালি এদেহি উঠে পানী জ্বলা হায় হালি জালি এদেহি আৰু আচলৰে ধনে নোহালি জালি ঐ নাচো নোহালি জালি ঐ নাচো নোহালি জালি ঐ নিয়ৰতে তিয়াই যাওঁ ভৰি এদেহি এবাতি হায় হালি জালি এদেহি থিছো হায় হালি জালি এদেহি তাকে লৈ উলিয়াই নাচো নোহালি জালি ঐ নাচো নোহালি জালি ঐ নাচো নোহালি জালি ঐ নিয়ৰতে তিয়াই যাওঁ পুৰণি গগনা কিহেৰে দুফালে গুচতি মাজতে এচতি ঐ উশাহৰে টিপতে চতৰে শেষতে কুলিৰ মাত বিহুতি আহিলে কিয় বাৰু ৰাইজাই কৰে গান কেতেকীৰ বিননি শুনি টিক টকাৰ মাত ৰাইজাই কৰে গান নাযাও সখী ঘৰলৈ নাখাও সখী চিৰালৈ বিহু মাৰি থাকিমে মাতিৰে মুকলি বজালে বাজিব মিলালে মিলিব আমি নাচি আহিলোঁ এতিয়া বাজিছে 9টা আৰু ঘৰত গৈ ভাত পানী একো নবনাওঁ বহুত বেছি খাব লাগিছে আৰু মিষ্টাৰে আহি পেলাই গুৱাহাটী গৈছিল এতিয়া খাম আৰু নন্দিনীত সোমাইছোঁ আমি এইফালে শাহু বোৱাৰীত কিবা হৈ আছে কি হৈছে কি কৈছে মা মা দেখা নাপালে সৰু বোৱাৰী আহি গ'ল আমাৰ ৰুটি দাল তৰকা আৰু কি দিছোঁ মিক্স ভেজ আহি গ'ল মিক্স ভেজ এইটো দহটা বাজিব এতিয়া চাওক আমাৰ টংলা টাউন খালী হৈ গ'ল আৰু এইখন আমাৰ টংলাৰ নন্দিনী ৰেষ্টুৰেণ্ট বহুত বেছি ধুনীয়া হয় আৰু ইয়াৰ খাদ্যবিলাকো বহুত ভাল ৰাজাই গুৱাহাটীৰ পৰা ডাইৰেক্ট বোৱাৰী বিহু চাব গৈছিলে এতিয়া আমাৰ গাড়ীখনো নাই ৰিক্সা ৰখি আছোঁ খোজকাঢ়ি যাব লাগিব হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আমি এতিয়া গৈ আছোঁ তামোলপুৰত আৰু যোৱাকালিতো আমি নাচিলোঁৱে বোৱাৰী বিহুত বহুত বেছি ভাল লাগিছে নাচি অলপ দেৰি হৈছে আহি পাওঁতে আপোনালোকেতো গমে পাইছে আমি ৰাতি নন্দিনী ৰেষ্টুৰেণ্টত খাই আহিলোঁ তাৰপিছত এতিয়া গৈ আছোঁ আৰু মিষ্টাৰৰ অফিচ আছে আৰু আমি আহিছোঁ এইটো ৰাস্তা পুৰণি টংলা কঁকাল ভাঙি কয় আৰু ডাইৰেক্ট ডিমাকুচি ওলাব বহুত বেছি ধুনীয়া হয় ৰাস্তাটো পানেৰী হৈ যোৱা নাই ইফালে ডিমাকুচি পাম আৰু এইটো ৰাস্তা আৰু বেছি ভিৰ নাথাকে ধুনীয়াকৈ আহিব পাৰি এনেকৈ আমি ৰুম আহি পালোঁ এয়া মা আমাক
আৰু দি পঠাইছে এইটো এতিয়া বজাৰত নি চাফা কৰিব লাগিব মোৰ প্ৰেছাৰ বহুত দিছিল ইয়াৰ কাৰণে পাৰো খাওঁ আৰু মাজে মাজে মা দি পঠাইছে এইটো আৰু এইবিলাক চব্জি ঘৰৰ পৰা লৈ আহিছোঁ বজাৰ নকৰোঁ আৰু ইয়াতে গোটেইখিনি চব্জি আছে কিবা কিবি কল ফুল জিকা সেনেকৈ আছে ইয়াতে আৰু এতিয়া বাই বাই মই ৰুম চাফা কৰোঁ পিছত আকৌ লগ পাম